আপোনালোকে দেখিছে এইপিনে মহ লকডাউনৰ সময়ত মহবিলাকে আহিছে ঘূৰি ফুৰিছে কিন্তু পুলিচে একো কোৱা নাই। আজি গৈ আছোঁ এটা মজা জেগাত ভগৱানৰ খোজ চাবলৈ গৈ আছোঁ। এই জেগাকণত আমাৰ শিৱ ভগৱানৰ ভৰিৰ খোজ আছে। মন্দিৰটো আপোনাৰ বহুত বিখ্যাত মন্দিৰ, বহুত পুৰণা, আপোনাৰ ভগৱানৰ দিনৰে মন্দিৰ। আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া এইকণ পাইছোঁহি জেগা। আমাৰ ঘৰৰ পৰা আপোনাৰ 2-3 কিলোমিটাৰমান হ'ব আৰু আমাৰ লগত হিৰো হণ্ডা চাইকেল আছে। আপোনালোকে চাব পাৰে গৈ আছে চাইকেল মাৰি মাৰি, ভৰি বিষাই গৈছে কিন্তু আপোনাৰ বডিৰ কাৰণে এইটো ভাল। কিন্তু জেগাকণ লুইতপাৰ ৰুদ্ৰপথ বুলি কয়। আপোনাৰ তেজপুৰ মেইন টাউনৰ পৰা আপোনাৰ কোনো বেছি দূৰ নহয়, 5 কিলোমিটাৰমান হ'ব। 5 কিলোমিটাৰমান ভিতৰত সোমাব পাৰে। আপোনালোকে গাড়ী লৈ আহিব পাৰে, ৰাস্তাটো ইমানো বেয়া নহয় বাৰু। চাইকেল মাৰি যোৱা এটা বেলেগ এটা ৰস আছে, আপোনালোকে গম পায়ে নিশ্চয়। এই আহি ধুনীয়া এখন পথাৰ পালোঁ, আপোনালোকে দেখিছে গৰুবিলাক আছে, গৰু ছাগলী ঘাঁহ খাই আছে। এইপিনে পুখুৰী আৰু এখন সৰু সুৰা এখন দলং। মন্দিৰৰ প্ৰৱেশ দুৱাৰ পালোঁহি। এই ৰাস্তাটোৰে যায় মন্দিৰটো, ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰমান হ'ব। আহি মন্দিৰ পালোঁহি। এইটো মন্দিৰ চাব পাৰে, বহুত ধুনীয়া মন্দিৰ। এইটো আপোনাৰ বহুত পুৰণা মন্দিৰ। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাবলৈ লৈছোঁ। এই যে আপোনালোকে ভৰিৰ খোজ দেখিছে, এয়া হৈছে সদাশিৱৰ ভৰিৰ খোজ। 1730 চনত স্বৰ্গদেউ শিৱসিংহই ৰুদ্ৰপদ নামেৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। এইপিনে চাব পাৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে মন্দিৰৰ ছাইডেৰে। কমেণ্ট কৰি ক'ব মন্দিৰটো কেনেকুৱা লাগিলে চাই। এই মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰ গৈ বহুত ভাল লাগিলে। তাতে আপোনাৰ ধুনীয়াকৈ ভগৱানক খোজ চালোঁ, কিবা এটা মনটো পবিত্ৰ যেন লাগিলে। বহুত এটা মানে এইবিলাক বস্তু মানে বহুত কম জেগাতে থাকে। ভগৱানৰ ভৰিৰ খোজ দেখিলোঁ আৰু বৰ্তমান মন্দিৰৰ পৰা ওলাই আহিলোঁ বাৰু। কেনেকৈ লাগিলে? ভাল লাগিলে, মন্দিৰত যথেষ্টখিনি ভাল লাগিলে আৰু আপোনাকো আহিব মন্দিৰলৈ। এই দেউৰী গাঁও পালোঁহি। ইয়াৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয়, আপোনাৰ 1 কিলোমিটাৰমান আছে। আপোনালোকে দেখিছে এইপিনে মহ লকডাউনৰ সময়ত মহবিলাকে আহিছে ঘূৰি ফুৰিছে কিন্তু পুলিচে একো কোৱা নাই। টাইম লেপ লৈ আছোঁ, এই দেখিছে বেলিটো ডুব যোৱাৰ টাইম লেপ লৈ আছোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষত দেখা পাব। আপোনালোকে খেজুৰী গছত দেখা পাইছে, খেজুৰী লাগিছে। খেজুৰী লাগিলে আমি আহিম নিশ্চয় খাবলৈ। ফাইনেলি আহি ঘৰ পালোঁহি। নেক্সট ভিডিঅ'টো বহুত জল্দি আহি আছে, তাতে মই জুবিন দাক লগ ধৰিব গৈ আছোঁ। আপোনালোকে যেন সেইটো ভিডিঅ' চাই, বহুত ভাল হ'ব এইটো ভিডিঅ', প্লিজ চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কি কৰে এইবিলাক কৰি দিব।